নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে সন্ধিয়া কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 2 ছেপ্টেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। আজি পুনৰ শিলখাকুত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। শিলখাকুত পুনৰ চলিছে আজি প্ৰশাসনৰ বুলডোজাৰ। মহিলাৰ অৰ্ধ উলংঘ প্ৰতিবাদৰ পাছতো থমকি ৰোৱা নাই হিমন্ত বিশ্ব শৰ্মাৰ বুলডোজাৰ। আজি শিলখাকুত অনুৰূপ পৰিৱেশৰ সূচনা হৈছে। পুৱাৰে পৰা শিলখাকুৰ উষানগৰত চলাইছে প্ৰশাসনে উচ্ছেদ অভিযান। উচ্ছেদস্থলীত মোতায়েন কৰা হৈছে বৃহৎ সংখ্যক আৰক্ষী নিৰাপত্তাৰক্ষী। কোনো জাননী নিদিয়াকৈ উচ্ছেদ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে উচ্ছেদিত জনতাই। কেইবাটাও RCC বিল্ডিং, কেইবাটাও অসম আৰ্হিৰ ঘৰ সম্পূৰ্ণৰূপে ভাঙি পেলাইছে প্ৰশাসনে। যোৱাকালি গাৰ কাপোৰ খুলি অৰ্ধ উলংঘ হৈ মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু ইতিমধ্যেই প্ৰতিবাদত জড়িত থকা আটাইকেইজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। অৰ্ধ উলংঘ হৈ মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতেই আজি পুনৰবাৰ শিলখাকুত প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান। কি পকী গড়, কি কেঁচা গড়, কি বিল্ডিং, কি অসম আৰ্হিৰ গড়, কোনো বাদ পৰা নাই। সকলো ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিছে প্ৰশাসনে। আন এটা খবৰ হৈছে 140 কোটি ভাৰতীয় লোকৰ সপোন কঢ়িয়াই আজি সূৰ্যলৈ যাত্ৰা কৰিছে আদিত্য এল 1। ভাৰতৰ চন্দ্ৰ বিজয়ৰ পিছত আজি 11:50 সফলতাৰে উৎক্ষেপণ কৰা হৈছে আদিত্য এল 1 মহাকাশযান। 140 কোটি ভাৰতীয়ৰ সপোন কঢ়িয়াই শ্ৰীহৰিকোটাৰ পৰা সতীশ ধাৱান মহাকাশ ক্ষেত্ৰৰ পৰা সূৰ্যলৈ বুলি উৰা মাৰিছে আদিত্য এল 1 নামৰ মহাকাশযানখনে। পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে শিলখাকুৰ নগ্ন প্ৰতিবাদক লৈ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰ। গুৱাহাটীৰ শিলখাকু বিলত উচ্ছেদ অভিযানক লৈ বৃদ্ধি পোৱা উত্তেজনা আৰু প্ৰতিবাদক লৈ কালি বিভিন্ন ৰাজনৈতিক দল সংগঠনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। জলাশয় অঞ্চলত বেদখল কৰা বুলি অভিযোগ উত্থাপন কৰা মাটি মুকলি কৰাৰ প্ৰচেষ্টাত বিশাল যন্ত্ৰপাতি ব্যৱহাৰ কৰি কেইবাটাও ঘৰ ভাঙি পেলোৱাৰ সময়তেই মহিলাসকলে ৰাজপথলৈ ওলাই আহি উচ্ছেদ অভিযানৰ বিৰুদ্ধে অৰ্ধনগ্ন প্ৰতিবাদ সাব্যস্ত কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্থানীয় লোকৰ সৈতে হোৱা আলোচনা আৰু যোগ্য ব্যক্তিক ক্ষতিপূৰণ দিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰশাসনৰ এই কাৰ্যক সমৰ্থন কৰিছে। নগাঁৱত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয়, ৰাইজৰ সৈতে 3দিনীয়া আলোচনা আৰু সন্মতি লোৱাৰ অন্তত উচ্ছেদ অভিযান চলোৱা হৈছিল। জিলা উপায়ুক্তই প্ৰদান কৰিবলগীয়া ক্ষতিপূৰণৰ বিষয়ে বিতংভাৱে উল্লেখ কৰিছিল আৰু আমি নিজৰ মাটিৰ পৰা স্থানচ্যুত হোৱাসকলৰ বাবে ফ্লেট নিৰ্মাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। উচ্ছেদৰ কাম আৰম্ভ কৰিবলৈ আৰক্ষী আৰু অসামৰিক প্ৰশাসন আহি পোৱাৰ লগে লগেই স্থানীয় বাসিন্দাসকলে নিজৰ উচ্ছেদ বিৰোধী মতামত প্ৰকাশ কৰিছে। আন এটা খবৰ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে খিলঞ্জীয়া মুক্ত গুৱাহাটী বনাব খুজিছে। শিলখাকুত প্ৰতিবাদ কৰাৰ প্ৰতিবাদত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাক গ্ৰেপ্তাৰ কৰা হৈছে। আমাক খিলঞ্জীয়া মানুহৰ সমস্যাৰ বিৰুদ্ধে মাত মতাৰ কাৰণে গ্ৰেপ্তাৰ কৰিছে। আমাক নিযুক্তি কেলেংকাৰীৰ বাবে গ্ৰেপ্তাৰ কৰা নাই। আমাক খিলঞ্জীয়া মানুহৰ মাটি অধিকাৰৰ বাবে মাত মতাৰ কাৰণে গ্ৰেপ্তাৰ কৰিছে। বিজেপি চৰকাৰে খিলঞ্জীয়া মানুহক মাটি নিদিয়ে, বিজেপি চৰকাৰে ৰামদেৱক মাটি দিয়ে। হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া মুক্ত গুৱাহাটী বনাব খুজিছে। গ্ৰেপ্তাৰ হোৱা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই এনেধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে আজি ছুপাৰ টাইফুন চাউলাৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এই দৃশ্যলৈ আপোনালোকে মন কৰক। এই দৃশ্য দেখিলে আপুনি অনুমান কৰিব পাৰিব কিদৰে টাইফুনে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এইজনী ছোৱালীলৈ আপোনালোকে মন কৰক। চকুৰ পলকতে ছোৱালীজনীক খোজ কৰাৰ পৰা পেলাই দিছে।
আৰু লগতে 200 কিলোমিটাৰ প্ৰতি ঘণ্টাত 200 কিলোমিটাৰ বেগেৰে আহিছে টাইফুন এই দৃশ্য দেখিলে অনুমান কৰিব পাৰিব বতাহৰ গতিবেগ কিমান আছিল ঘূৰ্ণী বতাহৰ দৃশ্য দেখিলে বুকু কঁপি উঠিব আপোনাৰ সুপাৰ টাইফুন চাউলাৰ ভয়ংকৰ ৰূপ চীন আৰু হংকঙত হাই এলাৰ্ট জাৰি কৰা হৈছে ঘণ্টাত 200 কিলোমিটাৰ বেগেৰে আহিছে প্ৰচণ্ড ধুমুহা হংকং আৰু গুৱাংডংলৈ বাতিল কৰা হৈছে সকলো বিমান সেৱা বন্ধ কৰি দিয়া হৈছে বজাৰ শিক্ষানুষ্ঠান প্ৰতিষ্ঠান সকলো জনসাধাৰণক ঘৰতে থাকিবলৈ আহ্বান জনাইছে প্ৰশাসনে 7 লাখ লোকক সুৰক্ষিত স্থানলৈ ইতিমধ্যে লৈ যোৱা হৈছে